নমস্কাৰ বন্ধুসকল, আজি আমি তৰণীৰ ৰাস মহোৎসৱ দেখাম। এয়া হ'ল তৰণীৰ ৰাস মহোৎসৱৰ গেট। চাওক ইয়াত কিমান মানুহৰ ভিৰ। ইয়াত মূৰ্তিবোৰ ওচৰৰ পৰা দেখুৱাব নোৱাৰি, কাৰণ চিৰি এপিৰ চেলফি মাৰা বাপৈ ওপৰত। এইটো হ'ল আমাৰ গৌতম বুদ্ধ। এয়া বৃন্দাবন শ্ৰীৰাম। এয়া ভীষ্মচুৰ, ৰাধাকৃষ্ণ, সৰস্বতী আই, শিৱ বাবা, বিষ্ণু, মহাদেৱ বম বলে। বন্ধুসকল, এয়া তৰণীৰ ৰাস মহোৎসৱ সৌন্দৰ্যৰে ভৰা, আৰু ইয়াত সকলো পৰিৱেশেই ভাল। এয়া হ'ল আমাৰ শিৱ বাবা ফেমিলি পৰিয়াল। এইটো মেইন ৰাস মন্দিৰ। এয়া জাগ্ৰা ওজা, অসম বিখ্যাত ওজা এযোৰ। এয়া হ'ল বৃন্দাবন। এই বেচিৰ মাথা খুঁজি নি নাচাগে, একবাৰ আমাক চান্স দি। এই কৃষ্ণ সৰুতে কিমান চোৰ আছিল, যদি আমি চোৰ কৰোঁ মাহঁতে আমাক চেণ্ডেল দি কোবই। এতিয়া অকলে ৰাস নীলা আমি কৰিলি কেৰেক্টাৰ দিলে। এইটো আমাৰ পুতনাৰ কোহনি। কৃষ্ণক কিমান বছৰ হৈছে গাখীৰ খুৱালাক, কিন্তু তাৰ ভূতই বলা নাই। বাপৰে বাপ, বেলেগ বস্তুৱে এনা কৈছোঁ দা আপোনালোক সঁচা বুলি নাভাব। এইটো কৃষ্ণ জন্মৰ সময়, কেনেকৈ ধূলিত নিছিল কৃষ্ণক, মজা। এয়া আমাৰ বীৰ লাচিত, দেশতকৈ মোমাই ডাঙৰ নহয়। এইটো হ'ল মেইন কৃষ্ণ, যাক চাব কাৰণে আমি ইয়াত আহিছোঁ। এই বান্দাৰ আগত দেখিছা? এয়া বৃন্দাবন কৃষ্ণ ৰাসলীলা, বঢ়িয়া লগা হৈছে। এই তই কিমান চেলফি মাৰা হ'ব দেই, বাপৰে। এতিয়া আমি মীনা বজাৰলৈ যাই আছোঁ। যিটো বস্তু চালি মোৰ মাথা ঘূৰাই। একবাৰ মীনা বজাৰত চকৰি উঠিছিলোঁ, এতিয়া 12 বাজিছে বাপৰে। এয়া মীনা বজাৰৰ মেইন মাল এটোৱে। ইয়াত একবাৰ উঠিছিলোঁ, ওপৰত যে মাথা ঘূৰি গৈছে, বমি ভাব গৈছে। আৰু জীৱন নুঠো ইয়াতে। মজা। ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে জনাব কমেণ্টৰ জৰিয়তে। এয়া হ'ল জাম্পিং পাম্পিং।